Welcome to my YouTube channel Education Update Forever. এই চেনেলটো যিকোনো শিক্ষামূলক বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ বাবে বনোৱা হৈছে। লগতে আলোচনা কৰা বিষয়বস্তুসমূহ সম্পূৰ্ণভাৱে PDF ৰূপত ডেসক্ৰিপচনত পাই যাব। আজিৰ বিষয়বস্তু হৈছে ক্লাছ 10ৰ সোশ্যাল সায়েন্স খণ্ড নম্বৰ 3 চেপ্টাৰ নম্বৰ 1 ভাৰতীয় গণতন্ত্ৰ। এই চেপ্টাৰৰ ওপৰত কেইটামান চমু প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ পাঠকবৃন্দই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ পিছত নিশ্চয়কৈ উপকৃত হ'ব। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? শ্ৰমিক দল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ সতীশচন্দ্ৰ সিনহা। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি আছিল? ডক্টৰ B.R. আম্বেদকাৰ। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? 42তম সংশোধনী মতে। ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ফোৰাছ শব্দৰ পৰা আহিছে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলিলে কাক বোলা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক বুজোৱা হয়। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে নাই? সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল? 1946 চনৰ 9 ডিচেম্বৰত তাৰিখে। সংবিধান সভাই খচৰা কমিটি কিমান চনত গঠন কৰিছিল? 1947 চনৰ 29 আগষ্ট তাৰিখে। সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য কেইজন আছিল? 7 জন আছিল। সংবিধান সভাৰ খচৰা কমিটিৰ অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি আছিল? ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। আমাৰ ভাৰতীয় সংবিধানখন কিমান চনৰ কোন তাৰিখে কাৰ্যকৰী বা বলবৎ হৈছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে। সংবিধান সভাই খচৰা প্ৰস্তুত কৰি কিমান চনৰ কোন তাৰিখে স্থায়ী সভাপতিৰ হাতত অৰ্পণ কৰিছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। আমাৰ সংবিধানখন কাৰ্যকৰী হোৱাৰ আগলৈকে ভাৰতৰ শাসন ব্যৱস্থা কোনখন আইনৰ জৰিয়তে চলিছিল? 1932 চনৰ ভাৰত চৰকাৰ আইন মতে চলিছিল। সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি কি? ভাৰতীয় জনসাধাৰণ। ভাৰতৰ সংবিধানৰ আত্মা বা বিবেক বা দুৱাৰদলি বুলিলে কিহক বুজায়? সংবিধানৰ প্ৰস্তাৱনাক বুজায়। ভাৰতবৰ্ষ এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয়, ই ৰাজ্যসমূহৰ সংঘ বুলি কেই নম্বৰ অনুচ্ছেদত উল্লেখ আছে? 1 নম্বৰ অনুচ্ছেদত উল্লেখ আছে। ভাৰতবৰ্ষৰ সংবিধানৰ ৰচনা কৰোঁতে কোনখন যুক্তৰাষ্ট্ৰৰ সংবিধানক অনুকৰণ কৰা হৈছিল? কানাডাৰ ঢিলা যুক্তৰাষ্ট্ৰক।